Good morning everyone. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালে আৰু আজি বলো ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰো আৰু একদিন মানে ভিডিও দিয়াও হোৱা নাছিলে আৰু এফালে ৰাতিপুৱা খোৱাপাত মোৰ বাৰু আজি অকন উঠা দেৰি হ'ল আৰু ৰাতি আমনি কৰিছিলে যে তাতে আজি দেওবাৰ অকনমান বলো হু বুলি ভাবিলো এফালে মই 7টা মানে বাজু হ'ল মই উঠালে তনে বয় কিন্তু মই খপা উঠালে ঘৰচৰ খাৰি আজৰি হ'ল এতিয়া বৌ গা ধুবলে গৈছে তাৰছত বহা পিছতে মই যাম আৰু এফালে বলো মই কি কৰো বলো ভিডিও এটাকে ষ্টাৰ্ট কৰিলো বয় গাটো ধুই আহে মানে এয়া আৰু আজি আমাৰ গাঁৱত ভোজ এটাও আছে আৰু ভোজ খাবলৈও যাম দুইজনে কাম বনখিনি কৰি মিলি লওঁ তাৰছত যাম ভোজ খাবলে আৰু ভোজ খাই কোনে কোনে ভাল পায় মোক তলত কমেন্ট কৰি জনাবচোন দে মই কিন্তু বিৰাট ভাল পাওঁ আৰু এফালে আৰু আজি দিনটো বলো ৰাতিপুৱাৰ পৰা কেনে আৰম্ভণি কৰো তাকে বলো সবকে দেখুৱাও আৰু মই উঠি মাত্ৰ একোৱে কৰা নাই মুখ সুখ ধোৱা নাই একেবাৰে ধুমগেহে মাত্ৰ boa জৰি হৈ আহিলক তাৰছত মই ধুমগে আৰু ভিডিওটো চাই থাকিব জীৱনখিনি পাৰো দেখুৱাই থাকি আমাৰ এফালে হিদে উঠি গল আমাৰ গুখামনটো উঠি গল গুড মৰ্নিং কৈ দিয়া গুড মৰ্নিং কৈ দিয়া দাঁত দুটা গজিছে ন কৈ দিয়াছো মোৰ দাঁত দুটা গজিছে ইলে গাড়ী এফালে কি ৰাতিপুৱা একদম খোৱা উঠিলে যদি অকন আগফালে লৈ আহা হয় সি খুব ভাল পায় গাড়ী যদি গৈ থাকে সি খুব ভাল পাইছে ন হয় নে নহয় আমাৰ লৰাক চাওকচোন এয়া মই এনেকে আজৰি হলে বা ৰাতিপুৱা অকন সময় এনেকে কাৰ্পেটখনতে এৰি দিও ধুনীয়াকে এখনতে চুচৰি থাকে এটা খেলা বস্তু কিটা দি দিও এফালে আহা বুবানো আহা এফালে আহা ওটো পৰি গলগে আহা সেয়া ঘৰটো এইফালে উৰি আছে যে এখনকে চাই আছে এটো বাইকো খেলা ঘৰ আহা এফালে ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে আলু ভাজি কাটি লৈছো আজি বলো আলু ভাজিকে বনাও ৰুটি লগত আৰু এফালে পিয়াজখিনি কাটি লৈছো আৰু এয়া আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্ট পৰঠা আৰু আলু ভাজি সিম্পল কে ৰেডি হৈ গল আমি তে খাই লওঁ খাই কৈ পেলা লগ পাই আছো আপোনালোকক আৰু তেতে আমাৰ ফালে পিছফালে খৰা চলজনীয়ে আম কাটি আছে আম বুটলি আনিলেগে দুইজনীয়ে গপেলে আৰু আম কাটি আছে তাৰছত তে আমি আম খাম আৰু কাম কৰি আজৰি হলো চাই থাকিব ভিডিওটো আমাৰ আম হৈ গল আমি খাই আছো এফালে এসব গুটে কিজনে খাই আছো মই বো মুতলে কমতে ইয়াতে পড়ে মা আমি জুলকন দেখো জুলিমা না খাও আৰু আমি এফালে আবেলি সময়ত আমি সব আগফালে বহি পেলাই তৰমুজ খাইছিলো মায়ে তৰমুজ কাটি আছিল আমি গুটে কেজনী মিলি তৰমুজ খাইছিলো আগফালে
আৰু এফালেতে আমি ভোজ খাই আহি পালোহি সন্ধিয়াও লাগিলে সন্ধিয়া মানে এতিয়া 9টা বাজি গৈছে মই ছোৱালীক পঢ়াই কৰি ললোঁ ভোজ খাই আহি পেলাই মানে ভিডিঅ' নকৰিলোগে কাৰণ ইমান গৰম লাগিছিলে নহয় আৰু জানিছে এইকেইদিন ইমান গৰম পৰিছে তাৰপিছত একেবাৰে বোলো সন্ধিয়াৰ পৰা দেখুৱাওঁ সন্ধিয়া চাহটা খালোঁ খাই কৰি লৈ ছোৱালীক পঢ়ালোঁ পঢ়াই মানে এতিয়া ৰাতি ডিনাৰৰ কাৰণে খানা যোগাৰ কৰা হৈ আছে এফালে মায়ে বনাই আছে ভাত মই ছোৱালীক পঢ়াই মই অকল লাগি আছোঁ এফালে বৌ লাগি আছে কিন্তু মানে এফালে ল'ৰাটো বাৰে প্ৰতি আমনি কৰি আছে সি সাৰ পাই পাই যায় সেয়া আৰু তাৰ কাষতো থাকিব লগা হৈছে আৰু মায়ে আজি বনাই আছে লাডু মানে বিহুতে বনোৱা তাৰপিছত খাবলৈও মন যায় দিয়কচোন সেইটো কাৰণে নাৰিকল আছিলে সেইটো কাৰণে মায়ে কৈছে আকৌ চাহৰ লগত খাই থকা হয় গতিকে লাডু বনাইছে আৰু এফালে ৰাতি মাংসও বনাই আছে চাওঁগৈ বলকচোন মায়ে কি বনাই আছে এয়া চুজি লাও নাৰিকল দি চুজি লাও এই নাৰিকলখিনি ভাজি লৈছে মায়ে নাৰিকল আৰু চেনি আৰু এফালে চুজিখিনি ভাজি থোৱা হৈ আছে তাত ধুনীয়াকৈ মিক্স কৰি পেলাই তাৰপিছত লাডু বনোৱা হ'ব আৰু এফালে ভাতৰ কাৰণে আছে এয়া চিকেনখিনি ধুনীয়াকৈ মা মছলা দি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিয়া হৈছে এফালে আলুখিনি ফ্ৰাই কৰা হ'ব নিমখ হালধি দি ধুনীয়াকৈ থৈছে এফালে ভাত এয়া সকলোখিনি হৈ গ'ল এয়া ফ্ৰাই কৰিলে হ'ব আৰু আজি এইখিনি আছিলে তাই ঘৰটোৰ ভিতৰত সোমাই খেলি আছে কি কৰি আছা বোলো চাওঁ তোমাৰ ঘৰটো চাওঁ ঘৰটোত কি আছে অঁ সেয়া দেখিছে ঘৰটোত এয়া লুডু সোমাই ৰাখিছে এফালে মাৰ চুজি লাড়ু আৰু এফালে নাৰিকলৰ লাড়ুকেইটা মানে অকণমান ৰঙা নিচিনা হ'ল নাৰিকলটো বেছিকৈ ভজা হ'ল সেইটো কাৰণে ৰঙা নিচিনা হৈ গ'লগৈ আৰু এফালে চুজি লাড়ু হৈ গ'ল ফাইনেলি এয়া আৰু আজি ভিডিঅ'টো ইমানতে আছিলে আমি ভোজ খাবলৈ গ'লোঁ ভোজ ভাত খাই আহি পেলাই তাৰপিছত ভিডিঅ' কৰা নহ'লগৈ আৰু এতিয়া একেবাৰে ৰাতি ভাত চাত বনোৱা এতিয়া মায়ে লাডু বনাইছে সেইখিনিয়ে ভিডিঅ' কৰিছোঁ আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বহুত দীঘলীয়া হৈ যাব নহ'লে আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব তলত কেনেকুৱা পালে